পয়ট্ৰি শুনিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ, মই নৱজিৎ আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। আজি কবিতাৰ শিৰোনাম হৈছে মৃত্যু। ব'লক এইবাৰ মৃত্যুৰ সতে খেলো এখন নৱবৃষ্টি জীৱনৰ যুদ্ধ। আপুনি কাৰ বিগ্ৰহ চিপাহী, ধিক্কাৰ দিয়ক আপোনাৰ জীৱন। এতিয়া আপুনি পৰাজয়ৰ সন্মুখত। মৰমে যদি বুজাব পাৰিলেহেঁতেন, মৃত্যুৱেও দুহাতেৰে প্ৰণাম কৰিলেহেঁতেন আপোনাক, আপোনাৰ পৰাজয়ক। অশ্ৰুৰ অস্ত্ৰ এতিয়া আপোনাৰ বুকুৰ মাজত সোমাই পৰিব। আপোনাৰ হাতৰ পৰা খহি পৰিব একোখন বিশ্বাসৰ তৰোৱাল। এতিয়া আপুনি পৰাজয়ৰ সন্মুখত। লুইতৰ বুকুত বেলি লহিওৱাৰ পৰত আপুনি নোহোৱাৰ বিসৰ্জন দিব আৰু ক'ব, আপুনি চিপাহী, ধিক্কাৰ দিয়ক আপোনাৰ জীৱন। মৰমেই যদি বুজাব পাৰিলেহেঁতেন, কিহৰ প্ৰয়োজন আছিল অশ্ৰুৰ অস্ত্ৰপাত। এতিয়া আপুনি চকু মুদিব পাৰে মৃত্যুৰ কোলাত, তাতেই শান্তি পাব আপুনি, আপোনাৰ জীৱন। মৃত্যু আপোনাৰ, মৃত্যু আমাৰ কিয়? ব'লক পুনৰ এবাৰ মৃত্যুৰ সতে খেলো এখন নৱবৃষ্টি জীৱনৰ যুদ্ধ। এইবাৰ মই আগত হ'ম আৰু আপুনি পিছত। অশ্ৰুৰ অস্ত্ৰপাতৰ বলি ময়ো হ'ম। যদি মৃত্যু শান্তিৰ কোলাত হয়, তেন্তে কিহৰ ভয়? আজি শিৰোনাম অন্ত পৰিল। আকৌ এটা নতুন শিৰোনামেৰে পুনৰ লগ পাম। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।